মই ভাস্কৰজিৎ শইকীয়াৰ ভাস্কৰজিৎ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম গাঁৱৰ এগৰাকী জীয়াৰী তথা অসমীয়া কন্যাৰ কোমল হাতৰ পৰশেৰে ঢোলত কিদৰে তেওঁ ৰগৰ তোলে, আজি সেই বিষয়ে আপোনালোকক দেখুৱাম। আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব বন্ধুসকল। তাই সুদূৰ কলিকতাত গৈ ভাৰত সংস্কৃতি উৎসৱত তাই প্ৰথম প্ৰাইজ পাই আহিছে। এইটো চাওক, ভাৰত সংস্কৃতি উৎসৱ অৰ্গেনাইজেড বাই হিন্দুস্তান আৰ্ট এণ্ড মিউজিক ছ'চাইটি কলকাতা ফাৰ্ষ্ট ডিউট। প্ৰথমতে তাইৰ পৰিচয়টো আমি জানি লওঁ বলক। নমস্কাৰ, মই গাড়ী সোণোৱাল। মই ক্লাছ 10ত পঢ়ি আছোঁ তিনিঙীয়া জাতীয় বিদ্যালয়ত। আৰু মই সৰুৰ পৰাই ঢোল বজাই ভাল পাওঁ আৰু মোৰ দেউতাই এই বিষয়তে মোক আগবঢ়াই নিছে। মই প্ৰশিক্ষণ লৈ আছোঁ এতিয়া। মোৰ গুৰুৰ নাম হৈছে ৰুবুল দত্ত আৰু মই ডিব্ৰুগড়ত প্ৰশিক্ষণ লৈ আছোঁ। অলপ বন্ধুসকল আপোনালোকে চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে।
ভিডিঅ'টো চাই আপোনালোকে কেনে পালে বন্ধুসকল আপোনালোকে কমেণ্ট কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো আপোনাৰ প্ৰিয়জনলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু গাৰ্গী সোণোৱালৰ দেউতাক হৈছে পেছাত এজন হিন্দী ছাবজেক্টৰ শিক্ষক আৰু তেওঁ এজন সমাজকৰ্মী লগতে তেওঁ এজন অভিনেতা তেওঁ এজন কবি আৰু মাতৃ হ'ল ঘৰৰ গৃহিণী তেওঁলোকৰ ছোৱালীক সৰুৰ পৰাই এই ঢোল বজোৱা প্ৰতিভা তেওঁলোকে দেখিছে সেয়েহে তেওঁলোকে সেই বিষয়তে তেওঁলোকৰ সন্তানক আগবঢ়াই নিয়াত তেওঁলোকে সহায় কৰিছে ঠিক সেইদৰে আপোনালোকেও আপোনালোকৰ সন্তানক আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক সেই যিটো বিভাগত আপোনালোকৰ ল'ৰা ছোৱালীকেইটাক কিবা এটা ভাল অভিজ্ঞতা দেখিলে সেই বিভাগতে আপোনাৰ ল'ৰা ছোৱালীকেইটাক আপোনালোকৰ সন্তানকেইটাক সেই বিষয়তে আগবঢ়াই দিয়ক নিশ্চয় এদিন অসমতে নহয় ভাৰততে নহয় সমগ্ৰ বিশ্বতেই উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে বন্ধুসকল আপোনালোকে কমেণ্ট কৰিব আৰু প্ৰতিজন অসমীয়াৰ অভিভাৱক অভিভাৱিকাই যাতে ভিডিঅ'টো পায় সেই গতিকেলৈ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব লগতে ভাস্কৰজিৎ শইকীয়া ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে আগন্তুক ভিডিঅ'বিলাক আপোনালোকে পাই থাকিবলৈ ছাইডত থকা বেল আইকনটো ক্লিক কৰিব নমস্কাৰ বন্ধুসকল